মৰম ভাল পোৱা পালো এই ৰাস্তাৰ পৰাই মই কি কম মোৰ ভাষা নাই ক'বলৈ। তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছে যে আমি যাইছোঁ নলবাৰীলৈ, কাৰণ নলবাৰী কলেজত হ'বলৈ গৈছে এখন বুম ডাঙৰ মিটআপ, য'ত আহিছে নেক্সট লেভেল ফেমিলিৰ সকলোবোৰ ইউটিউবাৰ যেনে বিকাশ দা, আয়ুব দা, সমীৰণ দা আদি সকলোবোৰ ইউটিউবাৰ আহিছে। তো গাইজ ভিডিঅ'টো সেই সকলোকে চাই থাকক, বুম ধামাকা হ'বলৈ গৈছে। তো গাইজ বলক তেনেহ'লে নলবাৰী। তো গাইজ ফাইনালি গ'ল বিকাশ চেত্ৰী। ماليش كافر الدين، لا انا بجرب سكه جديده فبهدل গাড়ীখনৰ পৰা অলপ সকলোকে আঁতৰত দিবলৈ কোৱা হ'ল, আৰু এটা সকলোৰে ভাল খবৰ যে সকলোৱে ফটো উঠিব পাব। আৰু মৰম ভাল পোৱা পালো এই ৰাস্তাৰ পৰাই মই কি কম মোৰ ভাষা নাই ক'বলৈ। ইমোচন হৈ গৈছে। অকমান আগত আমি বৰষুণো পাইছিলো, মই ভাবিছিলো বৰষুণ দিলে মিঠা চিঠা বাৰু নহয় চাই, কিন্তু ইয়াতে আহি ইমানখিনি মৰম ভাল পোৱা পাইছো। মই এতিয়া তলত গৈ আছো, আন্ধাৰ হলে ফটো চটো ভাল নাহিব, মই তলত গৈ আছো, বঢ়িয়াকে ঢেকা ঢেকি নকৰিব, এজন এজনকে আহিব, পুৰা চবৰ লগত যিমান আছে চবৰ লগতে ধুনীয়াকে ফটো উঠিম, ফটো ভিডিঅ' অনুৰোধ জনালো। ইয়াত আছে নেক্সট লেভেল আই লাভ ট্ৰেভেল এণ্ড ফুড।
শাৰদীয় দুৰ্গোৎসৱ আহি আছে তোমালোকৰ এই যে ৰঙীন ৰঙীন ড্ৰেছ আৰু ৰঙীন হওক মনৰ মাজত ভাল পোৱা আৰু জাগক মোৰ বয়স কিমান জানানে এতিয়া 58 হবলৈ গৈ আছে কিন্তু মই তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীৰ মাজত থাকো এইটো কাৰণে থাকো তোমালোকৰ নিচিনা পবিত্ৰ মন এটা যাতে মোৰ লগত চিৰদিন থাকে মোৰ বয়সৰ মানুহৰ লগত মই যে থাকো নহয় মই সদায় বুঢ়া হৈ যাম তোমালোকৰ নিচিনা মৰম পোৱাৰ কাৰণে মই সদায় এনেকে ইউটিউব কৰি ফুৰিম তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ নলবাৰী কলেজৰ সৰুকলা বিজ্ঞান বিভাগৰ ছাত্ৰ বিশাল নাছিল আইজা ফাইনাল কেন চালু করে ফোন করি তো গাইজ ফাইনেলি মিটআপ খতম আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ